সকল অংকু মাজুলী ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিনৰ পাছত আজি মই সাজি কাচি ওলাইছোঁ, যিহেতু বিহু পালেহিয়ে, সেইকাৰণে আজি মই যাবলৈ লৈছোঁ ফটো মাৰিম বুলি। যিহেতু এবাৰ আমাৰ বিহু তেনেকৈ ইমান ভালদৰে পতা নহয়, এবাৰ গাঁৱত ভাগৱত পতা হৈছে, সেইকাৰণে ভাগৱতৰ ওপৰতে বেছি গুৰুত্ব দিয়া হৈছে। সেইকাৰণে মই ভাবিলোঁ যে আজি ফটোকে মাৰোঁগৈ আৰু চাই থাকিব ভিডিঅ'টো সকলোৱে দেখাই দিম। এইফালে এয়া ফটো মাৰিবলৈ জাপি লৈছোঁ। এয়া লোকেশ্যন পাই গ'লোগৈ। এয়া মাজুলীৰ ডেকাচাঙত আমি ফটো মাৰিছিলোঁ আৰু যাওঁতে ভিডিঅ' কৰা নহ'লে, যিহেতু বহুত বেছি জল্দি হ'ল আৰু বস্তু পাতি বহুত বেছি আছিলে। এইফালে দাদাজনক বোলো ফটোশ্বুট কৰি থাকোঁতে ক্লিপ কেইটামান ৰাখি থ'ব ৰাইজক দেখাবৰ কাৰণে। এয়া দাদাই ধুনীয়াকৈ মোৰ ফটো মাৰি থাকোঁতে, তেখেতেও মোৰ মোবাইলত ধুনীয়াকৈ ভিডিঅ' ৰাখি আছে, দেখিছেনে বাৰু? এয়া ফটো মাৰি থাকোঁতে কিছু মুহূৰ্ত এইফালে চাই দিয়া, এইফালে যাওঁ। এইফালে চাওকচোন, মই ঢোলটোকে দাঙিব পৰা নাই, একদম শক্তি নাই। দাদাৰ বেয়াই লাগি গ'ল মোৰ ঢোলটো দাঙিব পৰা। এইফালে আমাৰ যোগানমন্ত্ৰীয়ে মোক যোগান ধৰিছে, লগতে শিকায়ো দিছে ফটো পজ দিবৰ কাৰণে। দত্ত এইফালে মোক দাদাজনে ফটো পজ শিকাই আছে। একো নাজানো, ছোৱালী মানুহজনী হৈও মই ফটো পজ এটা দিব জনা নাই, মানে ভালদৰে একো আইডিয়া নাই এইবিলাকত। বিশেষকৈ মোৰ লাজো লাগে ফটো মাৰিবলৈ, এনেকৈ ফটো মৰা ইমান মোৰ অভিজ্ঞতাও নায়েই তেনেকৈ, আজিলৈকে এনেকৈ মাৰিও পোৱা নাই তেনেকৈ ইমান ফটো। সেইফালে দত্তই এয়া দেখিছেনে বাৰু, ফটো মাৰিবলৈ আহিছে মোক, তাৰপাছত ওলোটাই আকৌ মই তাক ফটো মাৰি দিব লগা হৈছে। কি যে হ'ব আৰু দেই, ফটো মেইন মানে চবৰে। ফটোশ্বুট কৰি কমপ্লিট হৈ গ'ল। তাৰপিছত এতিয়া ঘৰত যাম। তাৰ আগতে মই লগৰজনীৰ ঘৰত মানে ড্ৰেছটো চেঞ্জ কৰি ল'ম আৰু ফটোখিনি ইনষ্টাগ্ৰামত দেখিব। এতিয়া যাবলৈ কাৰণে আমি ওলালোঁ। এতিয়া বস্তু কালি দিবলৈ বান্ধিছোঁ আৰু ময়ো কাপোৰটো চেঞ্জ কৰি লওঁগৈ, চাই থাকিব দেই। এইফালে ফটোশ্বুট কৰি আমি ঘৰমুৱা হ'লোঁ। এয়া চাওকচোন, স্কুটিত জেগাই নাই, ইফালে ঢোল, আগত এইখিনি জাপিখিনি জেগা নাই মানে, আৰু আহি আছোঁ আৰু এনেকৈ যেনে তেনে দেই। মই পিছে এনেই অহা নাই আকৌ, বহুত কিবা কিবি বল কৰি আহিছিলোঁ, কিন্তু কথাবিলাক ভালদৰে নাহিলে মানে, সেইকাৰণে কাটি দিলোঁ। আৰু এতিয়া কিনো বকি আহিছিলোঁ মই নিজেও নাজানো, এনেই অলপ ধেমালি কৰি আহিছিলোঁ আৰু বেছি বতাহ মাৰি আছিলে কাৰণে মোৰ ভইচটো নাহিলে, চ' তেনেকৈ কৰিলোঁ আৰু। এইফালে চাওকচোন, ৰাস্তাতে ইমান ধুনীয়াকৈ ফুলবিলাক ফুলি আছে। এইটোনো ধতুৱা ফুল, মই একো গমেই পোৱা নাছিলোঁ, ইমান ধুনীয়া লাগিছিলে, সেইকাৰণে ভিডিঅ'ত তুলি আনিলোঁ। এইফালে জাপিটো লৈ পেলাই ময়ো আহি আছোঁ আৰু লাহে লাহে। স্কুটিত একদম জেগাই নাই, ঢোলৰ পৰা একেবাৰে বেগ, ঢোল, জাপি আৰুতো কিমান বস্তু নিছিলোঁ ঠিকেই নাই আৰু। এইফালে এনেকৈ আহি আছোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকৰ কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু লগতে যোনে নতুনকৈ আহিছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।